हेलो फ्रेंड्स ওলাই আহিছোঁ আজি আমি বিহু কাৰণে নৰা কাটিবৰ কাৰণে এয়া পিছফালে আছে পিয়ম পানীৰ জাৰটো লৈ আহিছে খাবলৈ তাত আমি নৰা কাটি কাটি মানে ভাগ লাগিব ন সেইকাৰণে ভাগ লালে অকলটো পানী খাব লাগিব সেইকাৰণে পানী খাবলৈ এটা লৈ আহিছে আৰু দেখিছে চাই থাকক ভিডিঅ'টো দেখিছে আমাৰ বিহু কাৰণে আগতীয়াকৈ নৰা কাটা হৈছে সিদ্ধাৰ্থই কাটি আছে জেকেটটো পিন্ধি সেইপিনে আমাৰ পিয়ম গামোচা মেৰিয়াই লৈছে আমাৰ জেকচন দা এটা আহিছে আৰু এইবোৰ নৰাবোৰ এইবোৰ পিংকুৱে বান্ধি আছে কিমান কাটা হ'ল পিংকু এতিয়ালৈকে চব মিলাই কিমান হ'ব 20টা আমাৰ ইয়াত 20টা তাৰপিছত সেইফালে 50-60টাকৈ ওপৰ হ'ব ন 50-60টাকৈ ওপৰ 200টামান হৈ যাব চাগে এতিয়ালৈকে মানে এবাৰ বিহুখন বহুত ডাঙৰকৈ পতা হ'ব সেইকাৰণে এতিয়া আমাক এটা কাটি হোৱাৰ পিছত অকণমান চাহ খাব মাতিছে সেইফালে চাহ দি আছে পিয়মে মোবাইল আনি আছে এই চাহ আইতাহঁতে চাহ থৈছে আমাৰ কাৰণে থাকক আমি ইয়াতে বহিম আমি বিস্কুট তিয়াই চাহ খাই আছোঁ উল্টা বস্তুটো আইতাহঁতে বহি আছে কিয়মে টাউন মাৰি আছে আপোনালোকে ভাবি আছে কি আমি 4-5টা মানুহে নহয় কাটিছোঁ কিন্তু নহয় ইয়াত চাওক সেই মানুহে কামত লাগি আছে আমাৰ গাঁৱত এইফালে ভাত খোৱা আয়োজন চলি আছে তাৰপিছত হাঁহৰ মাংসৰ লগত ভাত খাব চবকে এয়া সেই মানুহ আছে দেখিছে আপোনালোকে চাহ খাই আহি পেলাই আকৌ কামত লাগি গ'লোঁ ঠিক আছে এতিয়া আমাৰ নৰা চৰা কাটি হৈ গ'ল তাৰপিছত এইপিনে ভাত বনাইছে মামা মাংস ভাত বনাইছে ভাত লগাই আছে অঁ তাৰপিছত এইপিনে নৰা কঢ়িয়াই আছে বাবা এইপিনে চাই দিয়া আকৌ লতাৰি টিকেটৰ আয়োজন কৰা হৈছে এইবোৰ মাঘ বিহু পাতিহাঁহ মতাহাঁহ চীনাহাঁহ ৰাজহাঁহ 1 নম্বৰ আৰু আমাৰ গাঁৱৰ সকলো ল'ৰাবোৰে একেলগে মিলি কটা নৰাবোৰ ইয়াত আছে আৰু যেতিয়ালৈকে বিহু নাহে তেতিয়ালৈকে নৰা কাটি থাকিব দেখিছে আপোনালোকে তাৰপিছত সেইফালে খেৰ থৈ দিয়া আছে খেৰখিনিয়ে লাগিব ভেলাঘৰৰ কাৰণে চাই থাকক ভিডিঅ'টো এয়া ভাত খাবলৈ পাত কটা হৈ গ'ল লৈ গৈ আছে আমাৰ সিদ্ধাৰ্থ হয় আছে আৰু কি আমি কি কৰি আছোঁ দিয়ক আৰু চাই থাকক ভিডিঅ'টো তোমালোকে লৈ যাম আড্ডা দি আছে সেইজাকে দিয়ক ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ অলপ পাছত ভাত খাব হ'ব আৰু আহিম গা চা ধুই পিনে আকৌ তে নেক্সট ভিডিঅ'টো আকৌ বিহুৰ দিনাই পাব আজিৰ কাৰণে বাই বাই টাটা